किसी का सियाही सुसुआना नसाले तुमी साबने এতিয়া মোৰ মেকআপ কৰি দিব বাই আৰু এনেদৰে টাৱেল মেৰিয়াই ল'ব লাগে তেতিয়াহ'লে কাপোৰত নপৰে থপৰাখন এনেদৰে ভালদৰে চাই লৈছোঁ প্ৰথমে মেকআপ কৰাৰ আগত মুখখন ক্লিন কৰি লৈছে কেনেকুৱা অসুৰৰ দৰে লাগিছে ঐ তাকেই নহয়নে কইনাবিলাক কেনেদৰে 2 ঘণ্টা 3 ঘণ্টা ধৰি মেকআপ কৰি থাকে ইমান কষ্ট দেখিছেনে কইনা হয় ইমান সহজ নহয় আজি মই কইনা হ'ব ওলাইছোঁ বিয়া যিহেতু কইনাটো সাজিবই লাগিব আৰু যিহেতু আজিকালি মেকআপৰ কম্পিটিশ্যন চলে তো ধুনীয়াটো হ'বই লাগিব ন এয়া মুখত হালধি আৰু চন্দনৰ ৰং সানি আছে সংমিশ্ৰণ ফুটহে লগা হৈছে মোক ফুট নহয় ফুটুনি ছোৱালী মানুহ ন ফুটুনিহে লগা হৈছে ওপৰ পিনে চোৱা সাইডৰ পিনে চোৱা তলৰ পিনে চোৱা আৰু যে কিমান কি চাব লাগে চাই ভালে আৰু আপোনাৰ এনেদৰে মেকআপ কৰি থাকোঁতে সৰু সুৰা এক্সিডেণ্ট হ'ব পাৰে যেনেদৰে চকুত নম সোমাই যোৱা আৰু এয়া মোৰ সোমাই গ'ল এতিয়া চকুত পানী আহি আছে যিহেতু হাতেৰে চুই দিব নোৱাৰোঁ এই নমবিলাক উঠাই দিয়াৰ পিছতহে ঠিক হ'ল ইমানবোৰ জ্বালা সহ্য কৰিও তথাপিও আমি মেকআপ নেৰিম নে কি কয় ছোৱালীবিলাক এতিয়া বাই মোৰ নাকটো কাটি আছে নাক কাটিছে না এতিয়া গাল কাটিছে নাক গাল কপাল সব কাটি দিছে কাট কৰিব কাট ইনা সুপনানো আপনি ये जरा ख्याला विच मेरी तू है सदा न जाना के তুমি আহিলা মৰমৰে এনেকা লাগিবই না অলপ চলপ লাগা বুলি নাচ পাবিয়ে আজি ফাৰ্ষ্ট টাইম লগাইছোঁ ইগো লাগা গম পাবিয়ে যে ইগো চকুত আটকি আছে কিবা হেভি কিবা লাগি আছে এনেকুৱা পাবি বাই কইনা হাজাৰ কামান কষ্ট আৰু এনেদৰে চকুৰ পতাবিলাক লগাই বেছিকৈ ধুনীয়া দেখাৱাৰ বাবে এনেদৰে চকুত পানী আহি যায় আৰু যদি এনেদৰে প্ৰথমবাৰ লগাইছে নিশ্চয় পানী আহিব সেইটো মই গেৰাণ্টি দি ক'ব পাৰোঁ কিবা লাগে মানে ফাৰ্ষ্ট টাইম না ফাৰ্ষ্ট টাইম আইলেছেছ লগাইছোঁ সেইকাৰণে মানে কেনেকুৱা লাগি আছে ভাল মানে নহয় বেয়াহে লাগি আছে কিবা বস্তু
কৈছিলা মিডিয়াৰ নিচিনা লাগিছে চকুৰ ওপৰত এটা মামিয়ে আজিহে গম পালোঁ মানে কৈ থাকে আৰু আইডি থকা কিমান দিনাৰ কলিজাৰো মেৰে তোমাকে বান্ধিলো আহা আজি মোৰ হোৱা আজি মই কইনা হ'ব ওলালো তোমাৰ বাবে জানে জানা la 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 तेरे ही लिए ना किया विच तेनू बसरा हर साहा तो तेरा ही होया ओ मेरी जान আজি মই কইনা হ'ব ওলালো তোমাৰ বাবে ও জানা তুমি আহিছা মোকে নিবলৈ সাজু সপোনৰ খনিয়া সপোনে আজি দেউকা মিলিলে তোমাৰ লগতে চোৱা কলিজাৰো মেৰে তোমাকে বান্ধিলো আহা আজি মোৰ হোৱা নজনাকে তুমি আহিলা মৰমৰে খৰগ ৰচিলা মই প্ৰথমে নিজকে চিনিব পৰা নাই বাপৰে ইমান ধুনীয়াকৈ সজাই দিছে বেলেগ লাগিছে আজি আৰু মোক লগা নাই ন লাষ্টটো লাগিব আৰু ন বেছি লগা নাই কিমান ফূৰ্তি লাগিছে ন কইনা সাজি কিন্তু কইনা সাজাৰতে ইমান এটা ভয় ভাৱ হৈ থাকে আৰু মনত টুকুক হৈ থাকে কাৰণ কইনা সজা ইমান সহজ কাম নহয় এখন ঘৰৰ গোটেই দায়িত্বখিনি কইনাজনীৰ মূৰত আহি পৰে এনে সাজনে কাজনেহে মানে বিয়াবিলাক ভাল লাগে কল্পনা কৰি কিন্তু গধুৰ দায়িত্ব এটা আহি পৰে সেইকাৰণে ভয় লাগে বিয়াৰ কথা ভাবিবলৈ কিন্তু হঠাতে আৰু ভবাই নাছিলোঁ এনেদৰে এতিয়া কইনা সাজিব লাগিব পায় মানে মই ভাবিছিলোঁ দেৰিকৈ মানে বিয়া পাতিম মই দেৰিকৈ বিয়া পাতিম বুলি ভাবিছিলোঁ কিন্তু ঘৰৰ মানুহে বিয়া হ'বই লাগিব আৰু আলহীবিলাকতো নকয় আৰু বিয়া পাত কেতিয়া বিয়া পাতিম বিয়ালৈ ইমান চিন্তা সকলোৰে বিয়ালৈ চিন্তা ইমান চিন্তা মানে নকওঁ আৰু মানে মোৰতো চিন্তা নাই মোতকৈ মানে মোৰহে চিন্তা হ'ব লাগে আৰু মোৰ মানে পৰিয়ালটোৱে বহুত মানে চিন্তা ইমান কিয় বিয়া কৰি থাকে পৰিয়ালবিলাকে মই কি বুজি নাপাওঁ কাৰণ আমাৰতো এটা সপোন আছে হয়নে নহয় ছোৱালীবিলাকৰ কথা কৈছোঁ মই বহু ছোৱালীয়ে এতিয়াও নিজৰ সপোন দেখে আৰু বিয়া হ'লে ভাবে আৰু বিয়া হোৱাৰ পিছত সেইবিলাক সপোন পূৰণ কৰিব নোৱাৰে বিয়া হ'লেহে গম পাব বিয়া হোৱা গৰাকীহে ক'ব পাৰিব বিয়া হোৱাৰ মজা কেনেকুৱা কিন্তু উপায় নাই ঘৰৰ কোৱাৰ বাবেহে কইনা সাজিবলগীয়া হ'ল দুখো লাগিছে নিজৰ ঘৰখন এৰি যাম বহুত দুখ লাগিছে ল'ৰাজন কোন হয় আপোনালোকৰতো মনত এইটো ভাৱ আহি আছে ন মানে ল'ৰাজন কোন
দেখুৱাই আছোঁ বেছি ধৈৰ্য হ'ব নালাগে আৰু এখন নতুন ঘৰ নিজৰ হ'ব লাহে লাহে দেখাই আছোঁ এটাৰ পিছত এটা ঠিক আছে তো আজিলৈকে ভিডিঅ'টো সামৰিছোঁ